Hi guys, welcome to my YouTube channel sonkani time. তো এতিয়া মই যাব লৈছোঁ গ্ৰন্থমেলালৈ। আমাৰ ইয়াত হৈ আছে হাটখোলা চকত আজি শেষ আৰু আপোনালোকক কেইটামান শ্বৰ্ট দেখাম ইয়াৰে। তো মই একদম এইফালে মোবাইল মাউণ্ট লগাই লৈছোঁ, গাড়ীত বহি লৈছোঁ আৰু ৰাস্তা দুটামান ভিউ দেখাম। ব্লগ চাওঁ গ্ৰন্থমেলাখন কেনেকুৱা হৈ আছে, কি হৈ আছে আপোনালোকে চাই থাকক আৰু লগ পাম ডাইৰেক্ট গ্ৰন্থমেলাত। তো পলম নকৰি ব্লগ এতিয়াৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ ফাইনেলি পাই গ'লোঁ গ্ৰন্থমেলা এখন গেট। বলকচোন ভিতৰলৈ যাওঁ আৰু চাওঁ ইয়াত কি আছে। বলক মোৰ লগত আহি থাকক, আপোনালোকে দেখাই আছোঁ ইয়াৰে ভিতৰত কি আছে। এই চাওক মানুহ চানুহ একদম তামাম হৈছে, বলক চাই থাকক। গাইজ এতিয়া মানুহ ইমান হোৱা নাই আৰু ৰাতিলৈকে মানুহ হ'ব।
তিনিদিন আজি শেষ চালোঁ, 2 দিন চালোঁ, আজি ব্লগটো বনালোঁ আৰু এইফালে একদম ধুনীয়া পৰিৱেশ চাই লওক। তো ভিডিঅ'টো এইখিনিয়ে, বেছি দীঘল নকৰোঁ, 2টামান নাইট শ্বট দিওঁ আৰু শ্বটকেইটা চাই আজিৰ ভিডিঅ'টো সামৰিম। আৰু খবৰ কৰোঁ যিসকলে মোৰ চেনেলটো লাইক কৰা নাই, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তো এইখিনিয়ে আছিল আজি। আপোনালোকৰ চাওকচোন কেনেকুৱা পৰিৱেশ গ্ৰন্থমেলাত। তো গ্ৰন্থমেলাত এনেই ভাল নালাগে, সেইকাৰণে এখন কিতাপ কিনি ল'লোঁ আৰু এতিয়া চাই আছোঁ আৰু 2টামান শ্বৰ্ট দেখাম। বেছি টাইম নাথাকোঁ ইয়াত, ঘৰলৈ যাওঁ। আপোনালোকে চাই থাকক। কিতাপখন কিনিলোঁ, এখন ধুনীয়া কিতাপ। আপোনালোকে আহক আৰু কিতাপ কিনি লওক। এতিয়া মই যাই থাকোঁ, 2টামান শ্বৰ্ট দেখাই আছোঁ।